Welcome back to another interesting class with Success Academy. আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো অতি গুৰুত্বপূৰ্ণ ট্ৰিক্স মেথছৰ কিছুমান ট্ৰিক্স লৈ আহিছো আহক চাই লওঁ ট্ৰিক্সখিনি আৰু এই ট্ৰিক্সখিনি জানিলে আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামত টাইম বচাব পাৰিব আৰু আমাৰ যিকোনো অংক কৰোঁতে যিকোনো ক্লাছৰ অংক কৰোঁতে আমি বহুত সুবিধাজনক হ'ব আমাৰ আহক চাই লওঁ ট্ৰিক্সখিনি ইয়াত মই লিখিছোঁ 11ৰ পূৰণৰ ট্ৰিক্স দেখাম ইয়াত চাওক ফাৰ্ষ্টত আমি কি কৰিছোঁ 12 × 11 13 × 11 47 × 11 লিখিছোঁ আৰু 43 × 11 লিখি থৈ দিছোঁ চাওক ইয়াত 2 ডিজিট নাম্বাৰ আছে দুটা অংকৰে গঠিত সংখ্যা লিখিছোঁ কেইটামান আৰু সেই গোটেইকেইটাকে আমি পূৰণ কৰিম 11ৰে আৰু এই পূৰণ কৰি যেটো সংখ্যা পাম সেইটো আমি পূৰণ নকৰাকৈ লিখিব পাৰোঁ কেনেকৈ চাওক 11ৰে আমি 12ক পূৰণ কৰিম গতিকে 12ৰ আমি কি কৰিম এই 2 এককৰ ঘৰটো লিখিম তাৰ পিছত এই 1 আৰু 2 যোগ কৰি 3 হ'ব সেই 3টো আমি দশকৰ ঠাইত লিখি দিম আৰু শতকৰ ঠাইত এই 1টো লিখি দিম হৈ গ'ল আমাৰ 132 পাই গ'ল আমি আৰু 132 আমি পূৰণ কৰিলে 132 পাম আপোনালোকে পূৰণ কৰি চাব পাৰে তাৰপিছত 11ৰে 13ক পূৰণ কৰিম গতিকে 13ৰ এককৰ ঘৰত 3 আছে 3 লিখিম তাৰপিছত 1 আৰু 3 যোগ কৰি দিলে 4 হ'ব আমি 4 দশকৰ স্থানত লিখিম আৰু 1টো শতকৰ স্থানত লিখি দিম আমাৰ হৈ যাব 143 11ৰে 13ক পূৰণ কৰিলে 143 হ'ব তেনেকৈ 43ক যদি 11ৰে পূৰণ কৰা কি হ'ব 3 হ'ব তাৰপিছত 4 আৰু 3 যোগ কৰিলে আমাৰ 7 হৈ যাব আৰু আমাৰ শতকৰ স্থানত 4 হৈ যাব তেনেকৈ এইটো চাই লম এইটো 7 আছে এককৰ স্থানত ইউনিট ডিজিট 7 তাৰপিছত 4 আৰু 7 যোগ কৰিলে আমাৰ 11ৰ 1 হ'ব আৰু 1 হাতত থাকিব তাৰপিছত 4 লগত সেই 1টো যোগ হৈ আমাৰ 5 হৈ যাব এনেকৈ আমি যিকোনো দুটা অংকৰে গঠিত সংখ্যাক 11ৰে পূৰণ কৰিব পাৰোঁ আৰু পূৰণ কৰি যেটো সংখ্যা হ'ব এনেকৈ শৰ্ট ট্ৰিক্সত লিখিব পাৰোঁ এতিয়া আমি চাওক আন এটা শৰ্ট ট্ৰিক্সত যাওঁ ইয়াত চাওক দুটা একক আকৌ দুটা একেৰে পূৰণ কৰিম কাৰণ 11ক 11ৰে পূৰণ কৰিম 11ত কেইটা এক আছে দুটা এক আছে গতিকে আমি 1 2 লিখিম 1 2 লিখি আকৌ ইয়াত 1 লিখিম 121 11ৰে 11ক পূৰণ কৰিলে 121 হ'ব তাৰপিছত ইয়াত চাওক তিনিটা একেৰে তিনিটা একক যেতিয়া পূৰণ কৰিম তিনিটা এক মানে 111ৰে 111ক পূৰণ কৰিলে আমাৰ হৈ যাব 1 2 3 তাৰপিছত 2 1 তাৰ মানে কি হ'ব তিনিটা একেৰে যদি তিনিটা একক পূৰণ কৰা আমাৰ পূৰণ কৰাৰ দৰকাৰ নাই ডাইৰেক্ট আনসাৰ লিখিব পাৰিম কেনেকৈ ইয়াত চাব লাগিব আমি কেৱল কেইটা এক আছে তিনিটা এক গতিকে 1ৰ পৰা 3 লৈ উঠিম তাৰপিছত আকৌ 1 লৈ নামিম 1 2 3 লিখিছোঁ তাৰপিছত 3ৰ পিছত আকৌ 2 আকৌ 8 আকৌ 1টো আকৌ লিখি দিম তাৰপিছত 4 আছে গতিকে 1 2 3 4 তাৰপিছত এই 3টো ইয়াত লিখিম এই 2টো ইয়াত লিখিম আৰু এই 1টো ইয়াত লিখিম হৈ যাব এনেকৈ যিমান আছে আমাৰ এক যিমানবাৰ পূৰণ কৰিম যিমানবাৰ এক থাকিব আমি সিমানলৈকে উঠিম 1ৰ পৰা 1 2 3 4 5 পাঁচটা এক আছে গতিকে 5 লৈ লিখিম তাৰপিছত 4 3 2 1 হৈ যাব থ্যাংক ইউ আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত মই আৰু বেলেগ সংখ্যাৰ শৰ্ট ট্ৰিক্স লৈ আহিম পূৰণৰ নেক্সট ভিডিঅ'ত আমি 5 25 15 এইবোৰৰ লৈ আহিম